নমস্কাৰ সকলোকে লাইফষ্টাইল বাই বিস্মিতাৰ অন্য এটি ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম। বহুত দিন হ'ল মই ব্লগ দিয়া নাই, লং ব্লগ একেবাৰে আপলোড কৰিব পৰা নাই। আচলতে সময় একেবাৰে মানে টনাটনি হৈ গৈছে মোৰ, কিবা এটা কৰিলে কিবা এটা ৰৈ যায় তেনেকুৱা হৈছে। আৰু আগতে আহিছিলে ছোৱালীজনী মাজে মাজে সহায় কৰিবলৈ, আৰু এতিয়াও মানে তাইও ক'ৰবাত কাম লৈ ল'লে, এতিয়া সেইকাৰণে মানে তাইও তেনেকৈ আহিব পৰা নাই। মই তাইক এতিয়া ডেইলিয়ে বিচাৰিছিলোঁ, কিন্তু তাই এতিয়া ডেইলি আহিব নোৱাৰে, বেলেগত লৈ ল'লে। আৰু মোৰো তেনেকৈ মানে ইমান বেলেগৰ লগত মই কমফৰ্টেবল নহয়। যিজনী ছোৱালী আগতে আহিছিলে তাই অহাহেঁতেন মোৰ অকণমান সুবিধা হ'লহেঁতেন, এতিয়া তাইও আহিব নোৱাৰে। গতিকে এনেকৈ দেখোন এতিয়া হাঁহি ডাঙৰে হৈ গৈছেগৈ, আৰু গতিকে ভাবি লৈছোঁ আৰু হ'ব আৰু এডজাষ্ট কৰিম। আৰু ভাল খবৰটো হ'ল যে মা আহিছে যোৱাকালি, গতিকে এতিয়া মই অকণমান আজৰি পাইছোঁ, কাৰণ মায়ে সম্পূৰ্ণৰূপে কিটচেনটো মায়ে লৈ লৈছে। গতিকে মই অকণমান বাৰু সেইটো কাৰণে মানে মই কিবাকিবি অকণমান এনেকৈ কৰিব পাৰিছোঁ। অকণমান হাঁহি এতিয়া শুলে, তাইৰ কাষতে অকণমান পৰি আছিলোঁ। তাৰপাছত ভাবিলোঁ আপোনালোকৰ লগত এটা মানে মই ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ। আচলতে গহপুৰৰ পৰা কাহানী মানে কোন কাহানী বাই আহিলোঁ, কেতিয়াবাতে আহিলোঁ আচলতে। আমি হ'ল বহুদিনেই হ'ল, গহপুৰৰ পৰা অহা এসপ্তাহমান হৈ গ'ল চাগে। এতিয়া আকৌ গহপুৰ যাবলৈ হ'ল, আচলতে বিয়া আছে আৰু সেইটো কাৰণে যাব লাগিব। কিন্তু এইবাৰ মই গহপুৰত থাকোঁতে ভাদ মাহৰ নাম সামৰণি আৰু লগতে বিশ্বকৰ্মা পূজা পাইছিলোঁ নহয়, একেদিনাই আছিলে যে, গতিকে সেইদিনাখন এটা ব্লগ বনাইছিলোঁ। সেই ব্লগটো মই আজিলৈকে এডিটিং কৰিব পৰা নাই, দিব পৰা নাই। গতিকে আজি ভাবিছোঁ সেই ব্লগটো মই আপোনালোকৰ কাৰণে এৰিম, আপোনালোকে চাব। আৰু তেনেহ'লে সেই ব্লগটোকে এতিয়া আপোনালোকে চাই লওক, ভিডিঅ'খিনি মই কি কৰিছিলোঁ বিশ্বকৰ্মা পূজাৰ দিনা, আৰু লগতে নাম সামৰণি ভাদ মাহৰ। গতিকে আহক ভিডিঅ'টো চাই লওঁ। আৰু ভিডিঅ' বনাই থকাৰ মাজতে কি হ'ল চাব। বৰষুণ আহি গ'ল। ইমান ধুনীয়া লাগে ন বৰষুণ দিলে, গছবোৰ যে ইমান ধুনীয়া সেউজীয়া হৈ যায়, ধূলিবোৰ ধুই নিয়ে বৰষুণে, গছবোৰে গা ধুৱে আৰু দেহি। এয়া হৈ গ'ল বিশ্বকৰ্মা পূজাৰ আগদিনাখনৰ ভিডিঅ'। এয়া প্ৰথমবাৰৰ কাৰণে আমাৰ হাঁহিয়ে খুৰাকৰ কোলাত বহি জলপান খাইছে, আৰু আটাই চাই আছে টিভি, মায়ে বনাই আছে ভাত। তাৰপাছত এয়া আৰু আমি চব নিজৰ নিজৰ কামত ব্যস্ত। তাৰপাছতো ৰাতিয়ে হৈ গ'ল। এতিয়া চাওক নেক্সট ডে ভিডিঅ'। হা আহিলা কাপ চিৰাপ, এইটো কাপ চিৰাপ, এই ভালকৈ কোৱা, এইটো কাপ চিৰাপ হয়নে নহয়? মানে 300কে 3 বাৰ খাব ভাত খোৱাৰ পিছত, হয় নহয়? এয়া মাইনা আৰু মোৰ মাজত হোৱা বাৰ্তালাপো অকণমান আপোনালোকক দেখাই দিলোঁ। তাৰপাছত মোৰ আচলতে গাটো বহুত বেছি বেয়া, গতিকে মাইনাই মোৰ কাৰণে কাপ চিৰাপ আনিছিলে। আৰু এয়া আছিলে আজি নাম সামৰণিৰ বজাৰ। ইয়াৰ লগতে যিহেতুকে সন্ধিয়া অকণমান মানে ৰাইজৰ গোপিনীকো মাতিছে, গতিকে প্ৰসাদৰ লগতে অকণমান পায়সো দিয়া হ'ব। আৰু মাইনা আৰু মোৰ ফালৰ পৰা পায়সৰ যোগাৰটো হাঁহিৰ নামত দি দিলোঁ। আৰু সেইবিলাকে আৰু তাৰপাছত পিঠাগুড়ি খুন্দি আছে বাহিৰত, তালৈকে এতিয়া ময়ো যাম, অকণমান তাতে লাগি ভাগি দিম। আহক চাই থাকোঁ। তই কচোন, ঢেঁকী দি থকা মানুহকে ক'ব লাগে। হেৰি নাম সামৰণি আৰু বিশ্বকৰ্মা পূজা ইয়াত এড হ'ব জানো? নহয়তো? নহয়, মানে শৰাইখন থাকিব, আগত থাকা যাব শৰাইখন। বিশ্বকৰ্মা পূজাৰ কাৰণে শৰাই থাকিব, কিন্তু স্পেচিয়েলি নাম সামৰণি নবমা ভাদ মাহৰ। আৰু এয়া আমাৰ হেৰি ডাঙৰ বৰমা নহয়, মাজু বৰমা। তিতিবুৰি লাগি আছে আৰু গৰম ইমান ধুনীয়া, আৰু কি সুন্দৰ গৰম। গুৱাহাটীত বহুত বৰষুণ, মানে মোৰ ব্লগত থাকোঁ যে সেইকাৰণে কৈছোঁ। গুৱাহাটীত বৰষুণ মানে ৰ'দটো দিলে আবেলিলৈকে হ'লেও বৰষুণ দিয়ে, বা এদিনৰ মূৰত হ'লেও দিয়ে, কিন্তু ইয়াত বৰষুণ কিয় নাই? সেইকাৰণে তাত গৰম ভিডিঅ' বনোৱা খুন্দাত এক্সিডেণ্ট হৈ গ'ল, কৰি থাকিব লাগিছিলে। নালাগে আৰু বনাবলৈ।
আপোনালোকে বিশ্বাস নকৰিলে এটা কথা সঁচা, এয়া জীৱনত প্ৰথমবাৰৰ কাৰণে মই পিঠাগুড়ি চালিছোঁ। বৰমাই শিকাই আছে কেনেকৈ, একেবাৰে নাজানো। আচলতে মই নিজৰ মাৰ কথাটো নকওঁৱেই, ঘৰত ছোৱালী হৈ আছিলোঁ, গতিকে কৰা নাছিলোঁ। আজি বিয়া হোৱা 8 বছৰ হ'ল, 8 বছৰে মোক মাও এইবিলাক কৰিব দিয়া নাই, মানে গহপুৰৰ মায়ে। গতিকে মইনো শিকিম ক'ৰ পৰা? অকেজনেলি ঘৰলৈ যোৱা হয় তো, আৰু সেইকেইটা দিনতো মায়ে আৰু ইমান দিনৰ মূৰত আহিছা বুলি এইবিলাক কামত মোক লাগিব নিদিয়ে। গতিকে মইনো শিকিম কেনেকৈ? কিন্তু আজি আৰু নাই, অকণমান মন গ'ল মোৰ নিজৰে, গতিকে জোৰ জবৰদস্তিকৈ বৰমায়ো দিয়া নাছিলে, নোৱাৰিবা নোৱাৰিবা, চবৰে মানে সেইটোৱে আৰু কথা, কিন্তু জোৰকৈ গৈ লাগি দিছোঁ। আছে দেই বিশ্বকৰ্মা পূজাৰ উপলক্ষে। আমাৰ মাইনাৰ গতিটো বৰ বেলেগ, তিয়নি পিন্ধি লৈছে। মাইনা আৰু তুমন লাগি আছে আমাৰ গাড়ীখনত, আৰু পিছফালে সেই ৰঙা গাড়ীখন ধুই আছে বাবলুদাই, সেইখন বাবলুদাৰ গাড়ী। কি কৰিছা তুমি? যাবলৈ হ'ল ক'লে? মানুহবোৰে ইমান কষ্ট কৰি কাম কৰি আছো, তই খাই আছো যে কাম নকৰ কেলে দিব লাগিব মানে ইমান এই বুঢ়া মানুহজনীয়ে কাম কৰি আছে, তই খাই আছ, ভাব। চবেই জানিব আমাৰ আহো বুলি। মই দেখাই দিছো অকমান, জ্বলা জুইত দিওঁ তাতে দিছে। এনেই কৈছে, এনে তাই কাম বন কৰি উঠিহে খাইছে। আয়ু আমাৰ যে কষ্টৰ ফল পিঠাগুড়িখিনি, তাৰপাছত এতিয়া আকৌ বৰমা আৰু বৌৰ ফল, কষ্টৰ ফল। এয়া নাম সামৰণি বুলি কৈছিলোঁ যে, মাইনা ওলাইছে প্ৰসংগ কৰিবলৈ। নামঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁ, আৰু মোৰ পিছফালে আহি আছে এজনী নমিবা আহি আছে। হাঁহি শুলে, হাঁহি মাইনাৰ লগত আছে। প্ৰসাদ দিব এতিয়া, প্ৰসাদ খামগৈ। আহিছোঁ আৰু এপাক এনেই অকণমান ফ্ৰেছ হ'বলৈ, হাত মুখ চাত মুখ ধুই লওঁ। বহুত সময় একেৰাহে নাম গালোঁ, আৰু হাঁহিক চাই লওঁ এবাৰ দেই, বহুত সময় তাইক দেখা নাই। তাইক আৰু আজিকালি মই বেছি সময় নেদেখিলে কিবা মনটো ভালেই নালাগে। চাই সৰু বাৰু তাক। এয়া বিশ্বকৰ্মা পূজা আৰু নাম সামৰণি অনুষ্ঠান ভাগ ভালে ভালে হৈ গ'ল, আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টোত শেষলৈকে মোৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ। আৰু যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' ভাল পায় বা ভিডিঅ' দিলে ভাল লাগিব, মোক এবাৰ কমেণ্ট কৰি জনালে মই সুখী হ'ম। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক। বাই বাই।